Hello guys, welcome back to my YouTube channel official Bhaikamukhi vlog. তো আজি হৈছে 14 ফেব্ৰুৱাৰী সৰস্বতী পূজা। মোৰ ছোৱালী আৰু ভতিজা ছোৱালী দুইজনী লগ হৈ স্কুললৈ যাবলৈ বুলি মাকহঁতে শাৰী পিন্ধাই দিছে, চাদৰ মেখেলা পিন্ধাই দিছে, ধুনীয়াকৈ ওলাইছে। আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী বুধবাৰ, ভেলেণ্টাইন ডে। আজি দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ বাবে খুবেই ভাল দিন। হেপী ভেলেণ্টাইন্স ডে। আৰু লগতে আজি সৰস্বতী পূজা। তো আজিৰ দিনটো বহুত দুখৰো হয় কিয় 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে সংঘটিত হোৱা পুলৱামা আক্ৰমণত 40জনকৈ বীৰ সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। গতিকে আজি সেই 40জনকৈ CRPFৰ বীৰ সেনা মোৰ লগতে মোৰ সকলো ছাবস্ক্ৰাইবাৰৰ ফালৰ পৰা সশস্ত্ৰ প্ৰণাম জনাইছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়।